আজি মই ক্লাছ 12ৰ এটি পয়েট্ৰি মাই মাৰ্ডাৰ এট 66 এই পয়েট্ৰিটোৰ ৰাইটাৰ হ'ল কমলা দাস। তো ইয়াৰ কুৱেশ্যনবোৰৰ আজি সলিউশ্যন দিম। বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। ইয়াতে ফাৰ্ষ্টত যিটো চাৰিটা কুৱেশ্যন আছে মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আহিয়ে থাকে প্ৰত্যেকবাৰ পৰীক্ষাত ঘূৰাই ফিৰাই দিয়ে থাকে এইবিলাক। এতিয়া মই টিক মাৰ্ক দি আপোনালোকে চাইছে চাগে এইটো বস্তুটো, এইটো আপোনালোকে শ্বৰ্ট কুৱেশ্যন দিব পাৰিব। আপোনালোকৰ মাজতে লিখি ৰাখিছোঁ দ্য চিলড্ৰেন অফ এ চিম্বল অফ জয়। এইটো এই কুৱেশ্যনটোৰ লগত কোনো মানে কি নাই, কোনো তালুক নাই। এইটো মানে এনেই মই এক্সট্ৰাকৈ লিখিছোঁ। তো এইটো আপোনালোকে এয়াৰ আছে বুলি নাভাবিব। ছেভেন নম্বৰটো এইবিলাক পৰীক্ষাত আহে, এইটো পৰীক্ষাত এটা নহয় দিব। মই বহুতবিলাক লিখিছোঁ যাতে, তো আপোনালোকে কমপ্লিটটো পাবই। ইয়াৰ পৰা এটা নহয় এটা কমন পৰিবই আপোনালোকৰ, নিশ্চিতভাৱে পৰিব। তো এতিয়া মানে 5 মাৰ্কছমান থাকিব, এটা 1 মাৰ্ককৈ। আৰু 4 নম্বৰটো চাগে 2 মাৰ্ক থাকিব। 8 নম্বৰটো একেই টাইপৰ কুৱেশ্যন হয়। তো এইবিলাকে আছে ইম্পৰ্টেণ্ট কুৱেশ্যন। এই অধ্যায়টো ইয়াতে শেষ হ'ল। এতিয়া নেক্সট ভিডিঅ' আপোনালোকক আকৌ দেখাব। ধন্যবাদ।